হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা ট্ৰিক ক'বলৈ গৈ আছোঁ যিটো ট্ৰিকৰ জৰিয়তে আপোনালোকৰ বন্ধু বান্ধৱীসকলক আচৰিত কৰি তুলিব পাৰে। তো এয়া চাওক, মোৰ মোবাইলৰ ষ্টেটাছ বাৰত লিখা আছে 5G। এইটো 5G লিখা আছে। এইটো কেনেকুৱাকৈ আপোনালোকে 4G পৰা 5G কৰি ল'ব সেইটো মই আপোনালোকক কৈ আছোঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? তাৰ বাবে এতিয়া আপোনালোকে ছেটিঙত যাই ছেটিংটো অন কৰি লওক। ছেটিঙত গৈ ইয়াত নটিফিকেশ্যন এণ্ড ষ্টেটাছ বাৰ লিখা আছে, আপোনালোকে দেখা পাইছে। এইটো ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত আছে ইয়াত শ্ব' কেৰিয়াৰ নেম, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি ইয়াত দেখা পাইছে আপোনালোকে অনলি শ্ব'ইং ষ্টেটাছ বাৰ, এইটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আছে এডিট কেৰিয়াৰ নেম, এইটোত যাব। গৈ আপোনালোকে ইয়াত 4G লিখা আছে, এইটো দেখা পাইছে। ইয়াত 4G ঠাইত 5G বুলি ৰিনেম কৰি দিব। চাওক, মই ৰিনেম কৰি আছোঁ, 5G কৰি লিখি দিলোঁ। এতিয়া আপোনালোকে বেক মাৰি দিয়ক, বেক বটনটো টিপি দিয়ক। এইটো হৈ গ'ল। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ ষ্টেটাছ বাৰত এয়া দেখক, চাওক 5G লিখা গৈছে। এইটো কিন্তু ইয়াত উঠিব 5G, কিন্তু আপোনাৰ মোবাইলটো চলিব 4G। আপোনালোকে নাভাবিব যে আপোনালোকৰ মোবাইলটো 5G হৈ গৈছে, সেইটো নহয়। ইয়াতে আপোনালোকৰ 4G হে চলিব মোবাইলটো, কিন্তু ইয়াত MI মানে 5G হৈ উঠিছে। আৰু এইটো MI মোবাইলতহে উপলব্ধ। এইটো মই MI মোবাইলতহে কৰি চাইছোঁ, বেলেগ মোবাইলত মই কৰি চোৱা নাই। গতিকে MI মোবাইলত এইটো কৰিব পাৰে, আৰু মোবাইলটো 4G হৈয়ে থাকিব, কিন্তু 5G উঠি থাকিব। ধন্যবাদ।